নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতম আৰু আইলিতা কাশ্যপক কোনে কোনে ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, কণ্ঠশিল্পী আকাশ প্ৰীতম আৰু আইলিতা কাশ্যপৰ ভাল খবৰটি দুয়োৱে ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰি এনেদৰে জনাইছে। আজি আমাৰ দুয়োৰে বাবে শুভ দিন। সময়ে সোঁৱৰাই দিলে আজি আমাৰ যুগ্ম জীৱনৰ 2টা বছৰ হ'ল। আপোনালোকৰ মৰম আশীৰ্বাদ অবিহনে অনাগত দিনবিলাক সুখৰ হ'ব জানো। গতিকে অনাগত দিনৰ আশীষ বিচাৰিছোঁ আপোনালোকৰ। বন্ধুসকল, নিশ্চয় গমেই পালে যে কণ্ঠশিল্পী আকাশ প্ৰীতম আৰু আইলিতা কাশ্যপে যুগ্ম জীৱনৰ 2টা বছৰ অতিক্ৰম কৰিলে আৰু এই শুভক্ষণত আমাৰ তৰফৰ পৰাও দুয়োগৰাকীলৈ জনালোঁ বিবাহবাৰ্ষিকীৰ অলেখ শুভকামনা। আৰু ভিডিঅ'টো চাই ভাল পোৱাসকলে লাইক এটা কৰি দিব আৰু লগতে এই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।